কাৰোবাৰ হাত ধৰি আগবাঢ়ি গৈ থকা কথাটো কিন্তু ইমান সহজ নহয়। অকল হাতত ধৰি জীৱনৰ পথত খোজকাঢ়ি থকাটোৱেইটো মূল কথা নহয়। যদি হাতত ধৰিছেই, তেনেহলে সেই হাতখন মজবুত কৰি ধৰি ৰখাৰ শক্তি যদি আপুনি নাৰাখে, তেনেহলে আপুনি আপোনাৰ প্ৰিয়জনক কৰা যিকোনো এটা সামান্য আঘাতেই বুকুৰ বাওঁফালে কলিজাৰ কোনোবা এটা অংশত এটা কলা দাগ পেলাই থৈ যাব পাৰে। মানুহ আচলতে কাৰোৰ বাবে আপোন নহয়। স্বাৰ্থ শেষ হৈ গলে মানুহে আঁতৰিবলৈ বিচাৰিবই। সেয়েহে কওঁ, জীৱনৰ পথত যদি কাৰোবাক সহযাত্ৰী হিচাপে আপুনি লৈছে, তেনেহলে তেওঁৰ প্ৰতি সৰল আৰু শুদ্ধ হৈ থাকক। তেতিয়া আপোনাৰ জীৱনৰ বাকী দিনকেইটা সুখত কটোৱাৰ বাদেও তেওঁৰো জীৱন